এটা ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইকেইটা এতিয়া মই স্কিনত লগাই লওঁ। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। তো মোৰো ভাল আৰু ভাবিলোঁ যে আজি মই মোৰ স্কিনটো মই কিদৰে কেয়াৰ লওঁ আপোনালোককো দেখাম। তো চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰি। আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে। তো নেক্সট আৰু নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰিব। আৰু মই কোনকেইটা বস্তু ইউজ কৰিম সেইকেইটাও দেখাম। তো ভিডিঅ'টো চালেহে গম পাব আৰু আশা কৰিছোঁ আপোনালোকেও চাই সেইকেইটা বস্তু আপোনালোকৰ স্কিন কেয়াৰ ল'ব পাৰিব। তো ইয়াতে মই লোকেল গাখীৰ, হালধি পাউডাৰ আৰু ইয়াতে বেচন অলপ লৈছোঁ। তো এইটো মিক্স কৰি লওঁ মই। গাইজ এইটো আপোনালোকে ভালদৰে মিক্স কৰি ল'ব আৰু ময়ো ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া মই এপ্লাই কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। তো চাই থাকক। তো গাইজ মোৰ এপ্লাই কৰা হৈ গ'ল আৰু এইটো মই 10 মিনিটৰ কাৰণে থৈ দিম। তো গাইজ মই 10 মিনিটৰ পাছত মুখ ধুলোঁ আৰু এতিয়া মই ছেকেণ্ড ষ্টেপটো কৰি আছোঁ। ছেকেণ্ড ষ্টেপটো হৈছে এল'ভেৰা জেল। আৰু এল'ভেৰা জেল মই ঘৰত আমাৰ আছে আৰু মই তাৰ ভিতৰৰ জেলটো কাটি লৈছোঁ এনেদৰে আৰু মই এইটো এতিয়া স্কিনত এপ্লাই কৰিম। আৰু মই চকুৰ তলটো বেছিকৈ ঘঁহি আছোঁ যিহেতু মোৰ চকুৰ তলটো অলপ ক'লা ক'লা দাগ হৈ আছে আৰু আপোনালোকৰ য'ত ক'লা দাগ থাকে তাত বেছিকৈ এপ্লাই কৰিব। আৰু দেখিছেনে মোৰ পূৰা এপ্লাই কৰা হৈয়ে গৈছে। আৰু এল'ভেৰাটো লগালে আপোনালোকৰ স্কিনৰ কাৰণে বহুতেই ভাল, নেচাৰেল গ্ল' দেখায়, দেখিছেনে? আৰু মোৰ ছেকেণ্ড ষ্টেপটো এতিয়া ক্লিয়াৰ। মই 10 মিনিটমান ৰাখি এতিয়া মই মুখটো ধুই দিলোঁ আৰু এতিয়া মই থাৰ্ড ষ্টেপটো কৈ আছোঁ। আৰু থাৰ্ড ষ্টেপ হৈছে আমাৰ স্কিনৰ কাৰণে কফি। আৰু কফি বৰ্তমান মোৰ ওচৰত নাই, তো মই সেইকাৰণে লগোৱা নাই, মই বেলেগ এটা বস্তু লগাম। তো কফি আৰু নাৰিকল তেল মিক্স কৰি আপোনালোকে লগাব পাৰে, সেইটোও আপোনালোকৰ স্কিনৰ কাৰণে বহুতেই ভাল, ঘৰুৱা পদ্ধতি একেবাৰে। তো মই এতিয়া কি লগাওঁ সেইটো দেখাম। আৰু যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু নতুন নতুন ভিডিঅ' সেনেদৰে পাই থাকিব। তো বলক এতিয়া দেখাই আছোঁ কি লগাম। তো মই এতিয়া লগাম টোনাৰ। তো টোনাৰটো মই এতিয়া লগাই লওঁ, তাৰপাছত দেখাই আছোঁ কি লগাওঁ। আৰু আপোনালোকৰ স্কিনত কোনটো টোনাৰ মানে শ্বুট কৰে সেইটো টোনাৰ লগাব। আৰু মই এইটো টোনাৰ ইউজ কৰিছোঁ। আৰু মই এতিয়া লগাম ছানস্ক্ৰীম ল'টাছৰ। আৰু ছানস্ক্ৰীম আপোনালোকৰ স্কিনৰ কাৰণে বহুতেই ভাল। ঠাণ্ডা দিন যদিও মই লগাইছোঁ, অলপ ৰ'দ ওলায় আৰু আপোনালোকে গৰম দিনতো ছানস্ক্ৰীম নলগাকৈ ৰ'দতেই নোলাব, আপোনালোকৰ স্কিন জ্বলি যোৱাৰ চান্স থাকে। তো মই ঠাণ্ডা দিনতো ছানস্ক্ৰীম ইউজ কৰোঁ। এতিয়া মই লগাম লিপ বাম। এইটো লিপ বাম বহুতেই ভাল ঠাণ্ডা দিনৰ কাৰণে। তো গাইজ মোৰ আজি এইকেইটাই আছিলে স্কিনৰ কেয়াৰ লোৱা। তো মই ল'লোঁ, মোৰতো বহুতেই ভাল লাগিছে। তো আপোনালোকৰ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি থ'বা, তেতিয়াহে আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু বিহুৰ ভিডিঅ'ও আহি আছে, অতি সোনকালে আপোনালোকে চাবলৈ পাব। তো
আজিলৈ ইয়াতে কৈছোঁ মই ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আপোনালোকে আৰু সেইকেইটা ষ্টেপ আপোনালোকেও ফ'ল' কৰি চাব। আপোনালোকৰ স্কিনৰ কাৰণে বহুতেই ভাল। কোনো ধৰণে আপোনালোকৰ স্কিনত পিম্পল